হে গাইজ ৱেলকাম টু মাই নিউ ভিডিঅ' মই এতিয়া বৰ্তমান আছোঁ বাইপাছত কাৰণ বাইপাছত যিখন জুবিন দাৰ ফটো বনাইছিলে জুবিন দাৰ ফটোখন য'ত মানে সভাপিছত বনাইছিলে আকৌ জুবিন দাৰ ফটোখন সম্পূৰ্ণ লেতেৰা হৈ গৈছিল সেই ফটোখন আকৌ নতুনকৈ সজীৱ কৰি তুলিবলৈ আহিছে আমাৰ যিজন আগতে পূৰ্বতে বনাইছিলে নীলিম মহন্ত ডাঙৰীয়া তেখেতে আকৌ নতুনকৈ বনাই আছে কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই মই আপোনালোকক ভিডিঅ'টো সকলোকে দেখাম। এইখন গাড়ী দেখিছেনে? এইখন নীলিম মহন্ত ডাঙৰীয়াই লৈ ফুৰা গাড়ী এখন চাওক। এই গাড়ীখনত সম্পূৰ্ণ মানে কালাৰ আছে, চব মানে এটা ছবি আঁকিবৰ কাৰণে যিমানখিনি সা সৰঞ্জাম মানে যিখিনি সঁজুলি লাগে গোটেইখিনি বয় বস্তু আছে। তাতে আকৌ তেখেতলোকৰ খোৱা বোৱা সকলো ধৰণৰ বস্তু আছে আৰু এজনে ইয়াত ছবি আঁকি আছে। চাওক জুবিন দাৰ ফটোখন কি ধুনীয়াকৈ আঁকিছে, কি ডিজাইনত আঁকিছে নাজানো, মানে কিবা কাটি কাটি বনাইছে আৰু মানুহ চাওকচোন মানুহ চাৰিওফালে মানুহ মানে ফটোখন চাগে আৰু পিছতে জুবিন দাৰ পিকচাৰটো আঁকিবলৈ চাগে আৰু কেইদিনমান লাগিব, কিন্তু গোটেইকেইদিন মানুহ এনেকুৱাই হৈ আছে সদায় আৰু এজনে পূৰা অকাত ব্যস্ত। জুবিন দাৰ ফটো মানে অকল জুবিন দাৰ ফটোকে আঁকি আছে আৰু কোনোবাই বিচাৰিছে নেকি ফটো মই নাজানো, মই বিশেষ গম নাপাওঁ, কিন্তু মানুহক চাগে আঁকি দিছে নেকি ফটোবিলাক। আৰু মানে গোটেই মানে যিডোখৰ চৌপাশটো মানে পূৰা ধুনীয়া হৈ আছে, মানে গৰম হৈ আছে, অকল মানুহ মই গ'লোঁ আৰু আপোনালোকক যেতিয়া ফটোটো সম্পূৰ্ণ আঁকি হ'ব তেতিয়া মই ধুনীয়াকৈ এটা ভিডিঅ' বনাই দেখাম জুবিন দাৰ ফটোটো। আৰু জুবিন দাৰ ফটোটো এবাৰ আগতকৈ অলপ বেলেগ ধৰণৰ বনাব চেষ্টা কৰিছে, মানে আগতকৈ ভালকৈ বনাব বিচাৰিছে আৰু ছাইডটো কিবা আঁকিব নেকি, দুইটা ছাইডে মানে চাফা কৰি থৈছে। এবাৰ মানে পানী নপৰিবৰ কাৰণে ওপৰত ইটা চিটা দি মানে ভাল কৰি লৈছে। এবাৰ পানী নপৰিব ফটো বা পিকচাৰটো পটকৈ বেয়া নহ'ব। আৰু আপোনালোকৰ যেতিয়া সম্পূৰ্ণ আঁকি হ'ব ফটোটো ছবিটো যেতিয়া আঁকি এটা হ'ব জুবিন দা, তেতিয়া আপোনালোকক সম্পূৰ্ণ এটা ধুনীয়া ফটো এটা মই আপোনালোকে ভিডিঅ' এটা বনাই আপোনালোকক দেখাই দিম, চাই দিম। অলপ ৰেষ্ট লৈ কাম কৰি আছে কাৰণ ইমান গোটেই দিনটো কাম কৰি আছেতো, এদিন নহয় কেইবাদিনৰ পৰা লাগি আছে তেখেতে। এতিয়া কিবা কিবি আঁকিছে, মানে এইবিলাক নাজানো আমি কি স্প্ৰে মাৰি ৰং কৰি আছে, কাৰণ জনালেতো আমি আঁকিলোহেঁতেন। আকৌ নতুনকৈ পুনৰ বনাই আছে দেখিছে ডাঙৰীয়ে। আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো দেখাম মই পিছত, আধা বনিছে কালাৰ হোৱাই নাই। তেতিয়া বহুত ভাল লাগিব। এইকেইজন কথা পাতি আছে এতিয়া, মানুহবিলাক অলপ ফটো চটো মাৰি বিচাৰিছে, অলপ ডিষ্টাৰ্ব দিছে তেখেতক, কাৰণ তেখেতে কাম কৰিবলৈ অলপ আগ্ৰহ আছে, কাৰণ কাম সোনকালে কৰিব বিচাৰিছে আৰু মানুহে অলপ ডিষ্টাৰ্ব দিয়ে ফটো চটো মাৰি। ঠিক আছে, জুবিন দাৰ ফটোটো এতিয়া এনেকুৱা ধৰণৰ হৈছে দেখিছে চাওক। এই ছাইডৰ লেফ্ট আৰু ৰাইট ছাইডো মানে চাফা কৰি থৈছে, সেইফালে কিবা এটা বনাব মানে আঁকিব। এতিয়া কি আঁকিব নাজানো, পিছতহে গম পাম। সম্পূৰ্ণ যেতিয়া ফটোটো হ'ব তেতিয়াহে মানে গম পোৱা যাব আৰু কি বনাইছে। মই দেখাম আপোনালোকক একদম সম্পূৰ্ণ ডিটেইলছ দি এটা ভিডিঅ' বনাম লাষ্টত, যেতিয়া সম্পূৰ্ণ ছবিটো হ'ব। মানে আগতকৈ অলপ উন্নত আঁকিছে ছবিটো, মানে ভাল কালাৰ দিছে, ভাল কিবা কিবি মানে দিছে। এয়া দেখিছে কিমান জেগাটো ধুনীয়াকৈ চাফা কৰি লৈছে, ওপৰত ইটা চিটা দি একেবাৰে পানী চানী নপৰাকৈ। আৰু ছাইডটো মানে লেফ্ট ৰাইটটো মানে জাবৰবিলাক সম্পূৰ্ণ জাবৰবিলাক সম্পূৰ্ণ মানে JCB আনি উঠাই দিছে। মানুহবোৰ ৰৈ আছে এনি টাইম, মানুহবোৰ আঁতৰি যোৱা নাই। দিয়ক আপোনালোকৰ লাষ্টত মই ভিডিঅ'টো বনাই দেখাম সম্পূৰ্ণ হ'লে ফটোটো।